ফ্ৰেণ্ডছ তো ফাইনেলি আমি ৰেডি হৈছোঁ কালি নিশা ইয়াতে কটাইছিলোঁ তো এয়া মানস দাও ৰেডি হৈছে দীপাংকৰো ৰেডি হৈছে তো গৈ থাকোঁ ব'লক কোকৰাঝাৰতে আছিলোঁ তো আজি অসম বৰ্ডাৰ ক্ৰছ কৰিম বুলি আহিছোঁ তো আপোনালোকেও চাই থাকক তো গৈ থাকোঁ ব'লক তো ফাইনেলি ৰুমৰ পৰা ওলাই আমি আহি আছোঁ তো বহুত ধুনীয়া লাগিছে জেগাটো তো গাইছ বেকত এয়া দীপাংকৰ আহি আছে আৰু তাৰ বেকত মানস দা আহি আছে তো ব'লক গাইছ আগবাঢ়ি গৈ থাকোঁ হৰ হৰ ভোলে হৰ হৰ ভোলে হৰ হৰ মহাদেৱ জয় শ্ৰী কেদাৰ জয় শ্ৰী কেদাৰ আহি আছোঁ তো মোৰ বেকত এয়া দীপাংকৰ আহি আছে আগত মানস দা অলপ গুচি গ'ল আজি তেওঁৰ জোচটো বেছি যিহেতু মানে ৰাস্তা হেনো তেওঁ খাতিকে চমু হৈ আহি আছে তেওঁ বুলি নহয় আৰু আমাৰ খাতিকেও মাজত বেছি দিন নাই আৰু 16টা দিন লাগিব চাগে তেওঁ গৈ পাবলৈ তো ব'লক গৈ থাকোঁ আপোনালোকেও চাই থাকক হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ওম নমঃ পাৰ্বতে পতে পতে হৰ হৰ মহাদেৱ তো গাইছ আহি আছোঁ বৰষুণ দিছিলে তো অলপ ৰৈ দিলোঁ বৰষুণ আহিছে আকৌ আহি আছোঁ আমি তো ব'লক আগবাঢ়ি গৈ থাকোঁ আপোনালোকক দেখাই থাকিম বেকত দীপাংকৰ আহি আছে মানস দা আগত গৈ আছে তো ব'লক আগবাঢ়ি গৈ থাকোঁ তো গাইছ আহি আছোঁ আহি ফাইনেলি গোসাইগাঁও সোমাইছোঁহি আৰু তো আপোনালোকে চাই থাকক আগবাঢ়ি গৈ থাকিম দিনটোনো কিমান যাব পাৰোঁ আপোনালোকক নিশ্চয় দেখাই থাকিম মোৰ আগত এয়া মাখি গৈ আছে মানে মোৰ দীপাংকৰ তো মানস দা আগত গ'ল তো ব'লক গৈ থাকোঁ যিহেতু আজি অসম বৰ্ডাৰ ক্ৰছ কৰিবলৈ আছে তো গৈ থাকোঁ ব'লক সোনকালে তো গাইছ আমি আহি ব্ৰাহ্মণ গাঁও বুলি এখন আছে তো ইয়াতে সোমাইছোঁ ব্ৰাহ্মণ গাঁৱতে জগন্নাথ মন্দিৰ বুলি আছে তো যিহেতু গম পায়ে সকলোৱে ৰথ যাত্ৰা হৈ আছে তো এয়া ৰথ সজাই থোৱা আছে তো যাত্ৰা কৰিব আৰু তো এয়া আমাৰ দীপাংকৰ বহি আছে মানস দা বাকী এনেকৈ বহি আছে আৰু ব'লক গাইছ ভিতৰৰ পৰা আহোঁ মন্দিৰটো আপোনালোকক এবাৰ নিশ্চয় দৰ্শন কৰাই আহোঁ চাই থাকক ভিতৰৰ পৰা গৈ ভিতৰত মানুহ বহি আছে আৰু আহিব ৰথযাত্ৰা হ'ব যিহেতু এওঁলোকৰ আজি বহুত এটা ভাল লগা দিন হয় মন্দিৰৰ ভিতৰতো বহুত ধুনীয়াই হয় জগন্নাথ মন্দিৰ বুলি কয় তো আৰতি হৈ আছে আৰতিও দেখাই আছোঁ আপোনালোকক চাই থাকক আৰতি হৈ আছে তো এইখিনি মহিলা মানুহ এনেকৈ বহি আছে ব'লক বাহিৰলৈ যাওঁ তো গাইছ ৰাতিপুৱা আমি আজি 9:30 বজাত ওলালোঁ তো বৰ্তমান 2টাই বাজিব হ'ল আৰু তো একো খোৱা নাই কিবা এটা খাই লওঁ আৰু কিনো খাম আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম দেখাই যাম তো ব'লক কিনাৰতে আৰু এটা মন্দিৰ আছে মন্দিৰটো অকণমান এনেকৈ বাহিৰৰ পৰাই দেখাইছোঁ আৰু তো এইখন গোসাইগাঁও বুলি কয় তো ইয়াতে আজি ৰথযাত্ৰা হ'ব সকলোৱে মনবিলাক ফূৰ্তি হৈ আছে যিহেতু ৰথযাত্ৰা গম পায়েই আৰু তো ব'লক গৈ থাকোঁ ৰাস্তাত ভিডিঅ'টো আকৌ আৰম্ভ কৰিম তো আমি ভবাই নাছিলোঁ জগন্নাথ মন্দিৰত যে মানে আমি এনেকৈ খাম যিহেতু মন্দিৰভাগ দেখাইছিলোঁৱে আমি ভাবিছিলোঁ হোটেলত খাম বুলি তো ভগৱানে কিবা মিলাইছে আৰু কিবা কৰিছে চাগে এয়া মাঘিও খাই আছে এফালে মানস দাই খাই আছে পূৰা ভাল দিছে ভাল ধুনীয়াকৈ খুৱাইছে ভোক আৰু পৃথিৱীত যে ভগৱান আছে সেইটো চিৰ সত্য মানে যিহেতু বিষ্ণুৱে আমাক দুদিন হেল্প কৰিছে মহাদেৱৰ গুৰিলৈ যাবলৈ সেইদিনাখন আপোনাৰ মন্দিৰত সোমাইছিলোঁ মন্দিৰৰ ভাগত তাতো মন্দিৰত ভাত খোৱালে দুপৰীয়া সাজ আজিও ইয়াত তো ভাল লাগে সকলোৱে ভগৱানক বিশ্বাস কৰক নিশ্চয় ভগৱানক পাব তো যিহে আমিও পোৱাৰ নিচিনা হৈছে মহাদেৱৰ গুৰিলৈ যাম আমাক বিষ্ণুৱে হেল্প কৰিছে মানে সহায় কৰাৰ নিচিনাই হৈ কৰি আছে
তো ব'লক গাইজ ৰাস্তাত আকৌ আৰম্ভ কৰিম। তো যিহেতু ইয়াৰ পৰা বৰ্ডাৰ 10 কিলোমিটাৰ হ'ব, ফাইনেলি অসমৰ পৰা ওলাম আৰু। তো অলপ বেয়াও লাগিছে, তো যিহেতু অসমত বহুত ছাপোৰ্ট পাইছিলোঁ, নাজানিম বাহিৰত বা ছাপোৰ্ট কেনেকুৱা। তো অসমবাসীৰ ৰাইজ, তো আপোনালোকে সদায় ছাপোৰ্ট কৰি থাকিব, মৰম কৰি থাকিব, আশীৰ্বাদো দি যাব। তো ব'লক গাইজ এতিয়া আগবাঢ়ি গৈ থাকোঁ। তো যিহেতু বৰ্ডাৰ পাবলৈ আছে, তো ব'লক গৈ থাকোঁ। তো গাইজ মন্দিৰৰ পৰা ওলাই আহিলোঁ। তো যিহেতু ৰথযাত্ৰা চাম বুলি ভাবিছিলোঁ, তো এইফালে আকৌ বিষ্ণুগুৰি ৰৈ থাকিলেও নহ'বচোন দিয়ক, যিহেতু বাবা কেদাৰনাথৰ গুৰিলৈও যাবলগীয়া হৈ আছে আৰু অসম বৰ্ডাৰ দিনে পোহৰেতো ক্ৰছ কৰিব লাগিব আজি। তো ব'লক গাইজ গৈ থাকোঁ, নিশ্চয় আপোনালোকক দেখাম, ভিডিঅ' বনাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব, ছাপোৰ্ট কৰি গৈ থাকিব, আশীৰ্বাদ কৰিব, যাতে তিনিওজন ভালে কুশলে মহাদেৱক দৰ্শন কৰি নিজ গৃহলৈ ঘূৰি যাব পাৰোঁ। তো ব'লক গৈ থাকোঁ আগবাঢ়ি। তো গাইজ ফাইনেলি জগন্নাথ মন্দিৰৰ পৰা ওলাই আহি ৰাস্তাতে হনুমান মন্দিৰ এভাগ পালোঁ। তো ইয়াতে সোমাইছোঁ। তো ইয়াতে অলপ মৰম জনাব, তো চাই থাকোঁ আৰু কিনো মৰম যাছে। তো তাৰপাছতে গৈ থাকিম আৰু ব'লক। जय श्री राम 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 जय श्री राम। তো নমস্কাৰ অসমবাসী ৰাইজ। তো ফাইনেলি যিহেতু অলপ মনটো বেয়া লাগিছে, কিয়নো এতিয়া অসম এৰিব লাগিব। তো বৰ্ডাৰ পাইছোঁহি। তো বৰ্ডাৰ ইটো পাৰে ৱেষ্ট বেংগল। তো এইটো পুৰণা ৰাস্তাটো, যোনটো ৰাস্তাত আগতে মানে এইফালেদি গাড়ী অহা যোৱা কৰে। চ' এইবিলাক ঘৰেই, তো এইবিলাক ঘৰতে আগতে চিকিউৰিটি মানে থাকে, ধৰক চেকিং কৰে। তো আগতো আছে, 9টা ঘৰ আছে। তো ইয়াতে আছিলে চাগে CRPF, এনেকৈ ইণ্ডিয়ান আৰ্মি, ধৰা আছাম পুলিচ, সেইবিলাকে আছিলে চাগে। তো যাবও মন যোৱা নাই অসম এৰি, নগ'লেও নহয়। বাবা ঘূৰিলে, অসমত থাকিলে বাবালৈ মনত পৰি থাকে, আকৌ ৱেষ্ট বেংগলে যেতিয়া ভৰি দিলে অসমলৈ মনত পৰি থাকে। কি কৰে কৰিব, মহাদেৱৰ ওচৰতে সেইটোৱে জানো, মহাদেৱে কি কৰে কৰিব। তো মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰি এটাই ভাবিছোঁ আৰু, তো যিহেতু অসমৰ পৰা বাহিৰত হৈ যাম, তো ফাৰ্ষ্ট টাইম আহিছোঁ চাইকেল লৈ ইমান দূৰ। তো সকলোৱে আশীৰ্বাদ কৰিবা, মহাদেৱো আশীৰ্বাদ কৰিবা, যাতে ভালে কুশলে তোমাক দৰ্শন কৰি আকৌ নিজ গৃহলৈ যাতে ঘূৰি আহিব পাৰোঁ। তো ব'লক গাইজ ৱেষ্ট বেংগলত ভৰি দি চাওঁ। তো কি চাইছোঁ দেই ৱেষ্ট বেংগল, তেনে ওচৰ দেখোন এখন অসম, বা অসম পাই গ'লো। তো মই অসমতে থাকোঁ, নাই অসমত নাথাকোঁ, ৱেষ্ট বেংগল যাওঁ। নাই ৱেষ্ট বেংগললৈ নাযাওঁ, অসম এৰিব মন যোৱা নাই, অসমলৈ যাওঁ। নাই অসমত ভাল লগা নাই, মহাদেৱৰ গুৰিলৈ যাওঁ, ৱেষ্ট বেংগল যাবই লাগিব। উপায় নাই আৰু, যি হৈছে খেলা খেলি থকা নিচিনা হৈছে। বাদ দিয়ক, গৈ থাকোঁ আৰু মহাদেৱৰ গুৰিলৈ নিশ্চয় যাবই লাগিব। তো অসমত থাকিলে মহাদেৱলৈ মনত পৰে, বাকী ৱেষ্ট বেংগল অসমৰ পৰা বাহিৰ হৈ আহিলে অসমলৈ মনত পৰি থাকে। তো নিশ্চয় অসমলৈ ঘূৰিয়ে যাম, যিহেতু মহাদেৱক দৰ্শন কৰাৰ পাছত। তো মই অসমৰ সন্তানেই হয়। তো ব'লক গাইজ ৰাইডটো ৱেষ্ট বেংগলৰ পৰা আজি আকৌ ষ্টাৰ্ট কৰোঁ, যিহেতু অসম পাৰ কৰিলোঁ। তো ব'লক গাইজ ছাপোৰ্ট কৰিব, তো বহুত ভাল লাগিব, সকলোৱে ছাপোৰ্ট কৰিবা। তো কমেণ্ট কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আৰু যিসকল মানে নতুন মোৰ ইউটিউবত চেনেলত ভিডিঅ' চাই আছিলা বা চাই আছা, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো ব'লা গাইজ আজি ৰাইডটো ৱেষ্ট বেংগলৰ পৰা আকৌ আৰম্ভ কৰোঁ। তো গাইজ আগৰ ভিডিঅ'টো আপোনালোকক নিশ্চয় দেখাইছিলোঁ। তো তাত আগতে পুৰণা মানে আগতে চেকিং হৈছিলে, তো এয়া এতিয়া নতুনকৈ ইয়াতে হয় চেকিং। তো এয়া ইয়াতে আছাম পুলিচ ৰৈ আছে, তো ইয়াতে চেকিং হয়। তো এয়া বৰ্ডাৰ, এতিয়া নতুন ৰাস্তা এইটো হয়। তো ব'লক গাইজ গৈ থাকোঁ আগবাঢ়ি, আপোনালোককো দেখাই থাকিম, তো উপভোগ কৰি থাকিব, গৈ থাকোঁ ব'লক। তো গাইজ আমি আহি আছোঁ। তো মানস দা আগত গ'ল, এয়া দীপাংকৰ আৰু দলংখন পালোঁ ৱেষ্ট বেংগলৰ মাজতে। বতাহ মাৰি আছে, মই অলপ ৰৈ দিছোঁ, বতাহ খাইছোঁ। তো ব'লক গাইজ আগবাঢ়ি গৈ থাকোঁ।
যিহেতু আজি আৰু য'ত থাকিম ৰুমলৈ বৰ্তমান আৰু 30 কিলোমিটাৰ আছে, তো দিনে পোহৰে গ'লেগে ভাল লাগিব। ব'লক গাইছ গৈ থাকোঁ। তো গাইছ আমি আহি আছোঁ, মানস দা আগত গৈ আছে। তো এয়া দীপাংকৰ, তো দেখিছে আৰু লাইট জ্বলাই চলাই আছে। অসমত চাগে বৰ্তমান ৰাতিয়ে হ'ল, টাইমো 7টা বাজিব হ'ল আৰু ইয়াতে 5:30 যেনেকুৱা হয় তেনেকুৱা হৈ আছে। বাকী এয়া দীপাংকৰ টাইমটো দেখাই দিয়া, মোবাইলটো টাইমটো ভালকৈ দেখাই দিয়া। 6:52 হ'ল। তো অসমৰ ৰাতি হ'ল। তো এয়া ৱেষ্ট বেংগলৰ দৃশ্য, এয়া পোহৰে হৈ আছে আৰু খুব বেছি আধা ঘণ্টাৰ পাছত মানে ৰাতি হ'ব আৰু। তো ব'লক গাইছ আগবাঢ়ি গৈ থাকোঁ। যিহেতু ৰেচো ল'বলৈ আছে, তো ৰাতি আজি কোনটো ৰুমত থাকিম মানে নিশ্চয় দেখাম আপোনালোকক চাই থাকিব, ছাপোৰ্ট কৰি গৈ থাকিব। তো ব'লক গাইছ আগবাঢ়ি গৈ থাকোঁ। নমস্কাৰ গাইছ, তো ফাইনেলি আহি ৱেষ্ট বেংগলৰ দাদা কেইজনমানে মানে এনেকৈ অল ইণ্ডিয়া ঘূৰি ফুৰা দাদা কেইজনমানে হেল্প কৰিছে। তো ফাইনেলি ৰুমত সোমাইছোঁহি। তো আজি মানে কি হ'ল, তলৰ পৰা ভিডিঅ'টো আৰম্ভ নকৰোঁ আৰু ডাইৰেক্ট ওপৰৰ পৰাই কৰিলোঁ, যিহেতু ষ্টেপ বগাবলৈ ভিডিঅ' কৰি ইমান এটা ভালো লগা নাই, যিহে ভৰি বিষাইছে। তো ফাইনেলি এয়া কাপোৰ আৰু এয়া দীপাংকৰ, এয়া মানস দা। তো বহুত লেতেৰা হয়, আহিয়ে গা ধুইছেহি। তো এখন বিচনা, এখন বিচনা। তো মৰ্ণিং যিহেতু বাথৰুমটো ইউজ কৰিমেই, তো বাথৰুমটো এক চাত দেখাই দিব খুজিছোঁ, এইটো চাই লওক, বহুত ভালেই হয়। তো লাভ ইউ অল, গুড নাইট। তো যিসকল নতুনকৈ চেনেলটোত আহিছা ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। তো কাইলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। তো যিহেতু মৰ্ণিং সোনকালে যাব লাগিব, ৰাইড কৰিব লাগিব। তো আৰু বেছি দিন নাই আৰু, মাজত মাথো 18টা দিন আছে বাবাক লগ পাবলৈ। তো এতিয়া বাই বাই, লাভ ইউ অল।